মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান খণ্ডৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা পাঠটিৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। নিশ্চয় এই আলোচনাটোৰ পৰা তোমালোক উপকৃত হ'বা বুলি মই আশা কৰিছোঁ। আহাচোন আমি মুদ্ৰা আৰু বেংক ব্যৱস্থা পাঠটি আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতে আজি আমি বিনিময় প্ৰথানো কি আৰু বিনিময় প্ৰথাৰ অসুবিধাসমূহৰ বিষয়ে জানিবৰ চেষ্টা কৰোঁ। বিনিময় প্ৰথা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিনিময় প্ৰথা হ'ল সামগ্ৰী লেনদেনৰ এক বিশেষ পদ্ধতি। মুদ্ৰা আৱিষ্কাৰৰ আগতে দ্ৰব্য আদান প্ৰদানৰ একমাত্ৰ মাধ্যমটো আছিল বিনিময় প্ৰথা। ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে প্ৰাচীন কালত মানুহে অঘৰী জীৱন যাপন ত্যাগ কৰি যেতিয়া নিজে কৃষি কৰ্মত জড়িত হৈ পৰিছিল, তেওঁলোকৰ জীৱন নিৰ্বাহৰ মান লাহে লাহে উন্নত হ'ব ধৰিছিল আৰু তেওঁলোকে বিভিন্ন সা সামগ্ৰীৰ প্ৰয়োজন লাহে লাহে অনুভৱ কৰিছিল। সেয়েহে মানুহে নিজৰ প্ৰয়োজন দূৰীকৰণৰ বাবে নিজ উৎপাদিত সামগ্ৰী আন সামগ্ৰীৰ লগত সাল সলনি কৰি লৈছিল। এনে পৰিপ্ৰেক্ষিতত প্ৰাচীন সমাজত গঢ় লৈ উঠিছিল বিনিময় প্ৰথা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিনিময় প্ৰথা বুলিলে আমি বুজিম যে সামগ্ৰীৰ সলনি সামগ্ৰী আদান প্ৰদান কৰা এক বিশেষ পদ্ধতি বা ব্যৱস্থা। বৰ্তমান সময়তো বিনিময় প্ৰথা প্ৰচলন আছে। তলৰ ছবিখনলৈ আমি যদি মন কৰোঁ, তেতিয়া আমি তাত দেখিম যে ছবিখনত থকা নাৰী কেইগৰাকীয়ে কি কৰিছে, বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰিছে। আৰু এই ছবিখন হৈছে জোনবিল মেলাৰ ছবি। বৰ্তমান যুগত বিনিময় প্ৰথা প্ৰচলন থকা একমাত্ৰ অনুষ্ঠানটোৱেই হ'ল জোনবিল মেলা। আমাৰ অসমৰ মৰিগাঁও জিলাত প্ৰত্যেক বছৰৰ মাঘ মাহত পৰম্পৰাগতভাৱে জোনবিল মেলা অনুষ্ঠিত হয় আৰু তাত কি কৰা হয়, বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা হয়। গতিকে বিনিময় প্ৰথাৰ প্ৰচলন থকা যদি অনুষ্ঠানটোৰ বিষয়ে আমাক সোধা হয়, তেতিয়া আমি জানিম যে জোনবিল মেলাই হৈছে বিনিময় প্ৰথা প্ৰচলন থকা একমাত্ৰ অনুষ্ঠান। এতিয়া আহাচোন আমি বিনিময় প্ৰথাৰ অসুবিধাসমূহ জানিবৰ চেষ্টা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, বিনিময় প্ৰথাৰ এটা প্ৰধান অসুবিধা হ'ল সংগতিবিহীন অভাৱ। বিনিময় সম্পাদন কৰিবৰ বাবে দুজন ব্যক্তিৰ মাজত অভাৱৰ সংগতি থাকিব লাগিব। অভাৱৰ সংগতি নাথাকিলে বিনিময় কাৰ্যত জটিলতাই দেখা দিয়ে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে চাউলৰ বিনিময়ত তেল বিচাৰে আৰু অন্য এজন ব্যক্তিয়ে তেলৰ বিনিময়ত চাউল বিচাৰে, তেতিয়া দুয়োজনৰ মাজত বিনিময় সম্ভৱ হ'ব। কিন্তু এওঁলোক দুজনৰ মাজৰ দ্বিতীয়জনে যদি তেলৰ বিনিময়ত চাউল নিবিচাৰি নিমখ বিচাৰে, তেন্তে দুয়োজনৰ মাজত অভাৱৰ সামঞ্জস্যহীনতাই দেখা দিব। অৰ্থাৎ তেওঁলোকৰ মাজত অভাৱৰ মিল নাথাকিব আৰু ফলত তেওঁলোকৰ মাজত বিনিময় কাৰ্য সম্ভৱ হৈ নুঠিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, সংগতিবিহীন অভাৱৰ বাবেই বিনিময় প্ৰথা ক্ৰমাৎ আমাৰ মাজৰ পৰা নোহোৱা হ'বলৈ ধৰিলে। বিনিময় প্ৰথাৰ অন্য এটা অসুবিধা হ'ল হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। বিনিময় প্ৰথাত হিচাপ নিকাচৰ উমৈহতীয়া একক নথকাত দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ কৰাত অসুবিধাৰ সৃষ্টি হয়। এক উমৈহতীয়া একক নথকাত সকলো বস্তুক এটা সাধাৰণ মূল্যমানেৰে প্ৰকাশ কৰাটো সম্ভৱ নহয়। তদুপৰি প্ৰত্যেকটো সামগ্ৰীৰ মূল্য একে নোহোৱাত এজন ব্যক্তিৰ বাবে প্ৰত্যেকটো সামগ্ৰীৰ বিনিময় হাৰ মনত ৰখাটো সহজ নাছিল, যাৰ ফলত বিনিময় কাৰ্যত যথেষ্ট সমস্যাই দেখা দিছিল।
বিনিময় প্ৰথাৰ অন্য এটা অসুবিধা হ'ল বিভাজনীয়তাৰ অসুবিধা। ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে সকলো বস্তুক আমি ভাগ ভাগ বা খণ্ড খণ্ড কৰিব নোৱাৰোঁ। এই যে সকলো সামগ্ৰীৰ বিভাজনীয়তাৰ গুণ নাই, এই গুণটো নথকাৰ বাবে বিনিময় প্ৰথাত বিভিন্ন জটিলতাই দেখা দিছিল। উদাহৰণস্বৰূপে, হাতীৰ সলনি অলপ মাছৰ বিনিময় লাভজনক নহয়, কাৰণ মাছৰ পৰিমাণ অনুসৰি প্ৰকাণ্ড হাতী এটা আমি কি কৰিব নোৱাৰোঁ, ভাগ ভাগ বা টুকুৰা টুকুৰ কৰিব নোৱাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই যে ডাঙৰ বস্তু এটাৰ লগত সৰু বস্তু এটা বিনিময় কৰা হয়, ডাঙৰ বস্তুটোক ভাগ ভাগ কৰিব নোৱাৰাৰ ফলতো কি হৈছিল, বিনিময় প্ৰথাত অসুবিধাই দেখা দিছিল। বিনিময় প্ৰথাৰ অন্য এটা অসুবিধা হ'ল মূল্য ভাণ্ডাৰৰ অভাৱ বা ভঁৰালৰ অভাৱ। ছাত্ৰ ছাত্ৰীসকল, আমি কি কৰোঁ, প্ৰত্যেকজন ব্যক্তিয়ে উপাৰ্জন কৰে, আয় কৰে, আৰু উপাৰ্জনৰ এটা অংশ তেওঁলোকে সাঁচে বা সঞ্চয় কৰি ৰাখে। কিন্তু বিনিময় প্ৰথাত সকলো বস্তু আমি বহুদিনলৈ জমা কৰি ৰাখিব বা সঞ্চয় কৰি ৰাখিব নোৱাৰোঁ। যেনে গাখীৰ, মাছ, মাংস, ফল মূল, এইবোৰ সহজতে কি হয়, নষ্ট হৈ যায়। আৰু সহজতে নষ্ট হোৱা এনে সামগ্ৰীসমূহ বহুদিনলৈ সঞ্চয় কৰি ৰখাটো সম্ভৱ নহয়। সেয়েহে বিনিময় প্ৰথাত মূল্য ভাণ্ডাৰৰ বা ভঁৰালৰ অভাৱে দেখা দিয়াটো অসুবিধাৰ সৃষ্টি হৈছিল। গতিকে আজি আমাৰ আলোচ্য পাঠৰ পৰা আমি জানিলোঁ বিনিময় প্ৰথা মানে কি আৰু বিনিময় প্ৰথাৰ প্ৰধান অসুবিধাসমূহ। ধন্যবাদ।